ঘৰতনো কিমান সময় থাকিম ঘৰত থাকি একদম আমনি লাগি গৈছে সো অকমান মাইন্ডটো ফ্ৰেছ কৰো বুলি ভাবি অকমান ওলাই গৈছিল সো ক'ত গলো কাৰ লগত গলো সকলো দেখাইছো ধুনীয়াকৈ চাই থাকক ভিডিওটো হেল্ল' এভৰিৱান মোৰ ইউটিউব চেনেল অনুস্মিতাছ ডায়েৰীলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আৰু আজিও মই পৰিস্মিতাৰ লগতে গৈ আছো কাৰণ তাইও যাওঁ বুলি ক'লে আৰু দুজনীমান ফ্ৰেণ্ড যোৱাৰ কথা আছিল কিন্তু এণ্ড মোমেন্টত কেনসেল হৈ গ'ল সো আমি দুজনীয়ে গ'লো আৰু আমাৰ ইয়াত বহুত কোম্পানী আহিছে আৰু ইয়াত দূৰত যে দেখিছে সেইবোৰে হৈছে কোম্পানীবোৰ মই অভাৰব্ৰিজেৰে গৈ থাকোতে ভিডিও কৰি থৈ দিলো আৰু অকমান আৰু আমি গৈ আছো বৰতাৰী নামৰ এখন গাঁৱত সো কি দেখা পাওঁ তাত চাওঁ বলকচোন ঠাইটো চাকচোন ইমান যে ধুনীয়া লাগিছে নহয় দুফালে গছ মাজেৰে ৰাস্তাটো ইমান যে ধুনীয়া লাগিছে নহয় মই এনেকুৱা পৰিবেশ বহুত বেছিয়ে ভাল পাওঁ আপোনালোকে ভাল পায় বৰতাৰী চৰ পালো আৰু আজি ফাৰ্ষ্ট টাইম আহিছো আহি পেলাই ভালেই লাগিলে ধুনীয়া পৰিবেশ এটা উপভোগ কৰিলো আৰু পৰিস্মিতাক চাওকচোন একেবাৰে তললৈকে নামি গৈছে নদীৰ মোৰ ভয় লাগে কাৰণে ওপৰৰ ভৰাই অকমান ভিডিও কৰি থৈ দিলো আৰু তাইক পৰিবেশটো দেখিছেনে ইমান ধুনীয়া বাপৰে বহুত দিনৰ পৰা আহুকৈ আছিলো কিন্তু মানে আহিব পৰা নাছিলো ফাইনেলি আজি আহিলো বহুত বেছি ভাল লাগিছে ওয়াও কেনেকুৱা লাগছে পৰিস্মিতা একদম মজা ৰাও ইয়াতে কিবা ফেলা ঘৰৰে কৰিছিল নে কি এবাৰ এইবিলাক কলৰ বাগান ইয়াতে বহুত বেছি খেতি হয় যাওঁতে দেখাই দিম আপোনালোকক আৰু যি পাৰো এয়া চাওক পৰিৱেশটো চাওক ওয়াও বহুত বিচাৰি আজি আহিলো তলৰ ফালে অলপমান যাব অকমান ভয়ে লাগে তথাপি গৈ আছো ভয় লাগিলে যাবই লাগে ইমান দূৰৰ পৰা এটা বহিব ফটো ল'ব মজা হ'ব ন মজা হ'ব বহিলে এই যাব একদম আহি একদম জন্নত পোৱা যেন পাইছে নেকি তাই একদম নীলা নীলা পানী কি ধুনীয়া ইয়াৰ পৰা যাব লালো আৰু ক'ত যাওঁ খাং ৰবচোন বাপৰে বল পৰিস্মিতা চলো আমি এতিয়া যাওঁ ইয়াত যে ইমান বগৰী বাগান আছে নহয় মই দেখিয়ে পাগল হৈ গৈছো কাৰণ এনেকুৱাকে ফাৰ্ষ্ট টাইম দেখিছো আগতে কেতিয়াও দেখা নাছিলো আৰু পৰিস্মিতাটো লোভ সামৰিব নোৱাৰি কেইটামান ছিঙিয়ে ল'লে যেকেটা লগ পাইছে আৰু তাৰ পিছত ময়ো দুটামান ছিঙি ললো এনেকৈ ছিঙি খোৱাৰ মজাই বেলেগ নহয় জানো তাৰ পিছত দেখিলো আকৌ মাকৈ খেতি ইমানবোৰ যে মাকৈ লাগি আছিল নহয় গছত বাপৰে এনেকৈ কেতিয়াও দেখা নাছিলো আগতে আৰু মাকৈ মোৰ বহুত বেছি ফেভাৰিট হয় মই খাই বহুত বেছি ভাল পাওঁ সো লোভ সামৰিব নোৱাৰি দুটা পৰিস্মিতাই লৈ আহিলে তাৰ পৰা আজি জীৱনত নকৰা কাম এটা কৰিলো যে কোনেও যাতে বেয়া নাভাবে আৰু এতিয়া আমি ঘৰলৈ যাব ওলালো কিন্তু ঘৰত যোৱাৰ আগতে যদি কিবা এটা খাই না যাওঁ কেনেকৈ হ'ব সো আমি এখন ৰেষ্টুৰেণ্টত সোমালো কিবা এটা খাওঁ বুলি আৰু তাত আমি অৰ্ডাৰ দিলো চিকেন ফ্ৰাইড ৰাইচ উইথ এগ কাৰী আৰু পৰিস্মিতাই বোলে ম'ম' খাইছো তাই ম'ম' অৰ্ডাৰ কৰিলে
টেষ্টি খানা খাই আমিও পেট পূজা কৰিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু সদায় কোৱাৰ দৰে যদি চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্লিজ ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায় থেংক ইউ বাই